শ্রদ্ধা দিয়ে বলে ভাই আমার 49তম বাঙালি বিহু সম্মিলন আজি আমার অন্তিম নিশা। এই অন্তিম নিশা আমি আমন্ত্রণ করিয়ে নিছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা উদীয়মান শিল্পী জুবিন গাৰ্গ ভাৰ্চন 2.0। তেখেতক আমাক আদৰি আনিবলৈ কমিটিৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছো। আমাৰ কমিটিৰ সদস্য বিষয়ববীয়াকে আমাৰ ডাঙৰীয়াক আদৰি আনিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। প্রথমে আমরা জুবিন গার্গ ভার্সন 2 ডাঙৰীয়াক আমাৰ ৰঙালী বিহু সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছো। আমাৰ এই কমিটিৰ বিষয়ববীয়া তথা সাংস্কৃতিক বিভাগৰ সম্পাদক গণেশ কলিতাই আমাৰ এই ডাঙৰীয়াক সম্বোধনা জনাবলৈ আগবাঢ়িছে। ধন্যবাদ। সকলোৱে আপোনালোকে চবে এটা হাত সময় দি দিয়ক। ধন্যবাদ। এতিয়া আমাৰ ডাঙৰীয়াক আমাৰ জনৰ পৰা মাইক্ৰফোনটো আগবঢ়াই দিছো। তেখেতৰ সংগীত অনুষ্ঠান আগবঢ়াই নিবলৈ আমি আমাৰ তৰফৰ পৰা যিমান পাৰে সহযোগ কৰিম। সদায় সকলোৱে সংগীত লৈ ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এয়া মই সংগীত আৰম্ভ কৰি লৈছো। মোৰ আজি মন নাই, মই সংগীত নাগাও। ধন্যবাদ। লালু। ধন্যবাদ। আমি জুবিন গাৰ্গ ডাঙৰীয়াক অনুৰোধ জনাইছো তেওঁ যাতে মঞ্চলৈ পুনৰ আহি পেলাই ৰাইজক নিৰাশ নকৰি গীত পৰিৱেশন কৰে আৰু সংগীত প্ৰেমী ৰাইজ তেওঁ আমাৰ মাজত আকৌ উপস্থিত হ'বহি। আপোনালোকে নিৰাশ নহ'ব, চিন্তা নকৰিব। জুবিন গাৰ্গ ডাঙৰীয়া আহি আছে আমাৰ মাজলৈ। তেওঁৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আমাৰ মাজত উপস্থিত থাকিব পৰা নাছিলে, মঞ্চৰ পৰা তেওঁ নামি গৈছিলে। গতিকে তেওঁক আমি অনুৰোধ জনাইছো তেওঁ দ্বিতীয়বাৰ আহি পেলাই আপোনালোকৰ মাজত সংগীত পৰিৱেশন কৰিব আৰু আপোনালোক নিৰাশ নহ'ব, আইন শৃংখলাবদ্ধভাৱে আপোনালোকে কোনো ধৰণৰ হাই কাজিয়া পেচাব নকৰিব আৰু এটা অনুৰোধ বোকা ডেন্স নকৰিব। আহি পাইছে জুবিন গাৰ্গ ভাৰ্চন 2.0। ধন্যবাদ জুবিন গাৰ্গ। আপোনালোকে বেয়া নহ'ব, কিছু শাৰীৰিক অসুস্থতাৰ বাবে মই মঞ্চৰ নিজে কৰিব হৈছিল। মোৰ আজি গান গাবলৈ ইমানেই মন নাই, আপোনালোকক নিৰাশ নকৰো। এটি গীতেৰে আৰম্ভ কৰিবলৈ লৈছো। বিয়াবাৰত বেংকাটি নাই নেকি? আপোনালোকে আৰম্ভ কৰক।